আচ্ছা, তেজপুৰত যে বানৰজাই শ্ৰীকৃষ্ণ নাতি অনিৰুদ্ধক বন্দী কৰি ৰাখিছিলে, সেই ঠাইখন চাই আহোঁ বলক। কেনেকুৱানো সেই ঠাইখন? এইখনে সেই ঠাই য'ত বানৰজাই শ্ৰীকৃষ্ণৰ নাতি অনিৰুদ্ধক বন্দী কৰি ৰাখিছিল। অনিৰুদ্ধৰ অপৰাধ আছিল যে তেওঁ মনে মনে তেজপুৰলৈ আহি বানৰজা জীয়েক উষাৰ লগত বিবাহ পাশত আবদ্ধ হৈছিল। ইয়াৰ কোনখিনি অংশত অনিৰুদ্ধক বন্দী কৰি ৰাখিছিল তাক জনা নাযায়, কিন্তু ঠাইখনে বহন কৰিছে গৌৰৱময় অতীতৰ সাক্ষী। মই উপস্থিত আছো তেজপুৰৰ এই বামুণী হিলছত। বামুণী পাহাৰ বহু যুগৰ আগৰ এই শিলসমূহ ইয়াতে সংৰক্ষণ কৰি থোৱা হৈছে। আচলতে ইয়াত আগৰ পৰাই আছিল। চাওকচোন কিমান ধুনীয়া এই বামুণী হিলছখন। মহাবাহু ব্ৰহ্মপুত্ৰৰ ঠিক লগতে লাগি আছে এই বামুণী পাহাৰ, য'ত আছে বহু যুগৰ পুৰণি সুন্দৰ কীৰ্তিচিহ্ন, শিলালিপি, শিলৰ ওপৰত কৰা আপুৰুগীয়া কাৰুকাৰ্য। কঠিন শিলৰ ওপৰত কৰা এই কাৰুকাৰ্য চালে চাই থাকিবলগীয়া। কিমান যুগৰ এইটো মই ঠাৰ কৰিব পৰা নাই, কিন্তু দেখিলে আচৰিত হ'ব। ইমান ধুনীয়াকৈ ইয়াত নক্সা তৈয়াৰ কৰিছিল সেই যুগৰ মানুহবিলাকে। দেখিছেনে দেৱ দেৱী মূৰ্তি তেওঁলোকৰ দিনৰ। তেজপুৰৰ বামুণী পাহাৰ যিয়ে আমাক গৌৰৱময় অতীতৰ কথা সোঁৱৰাই দিয়ে। প্ৰাচীন ধ্বংসাৱশেষ যি বুৰঞ্জীবিদ ইতিহাসবিদক সদায় ইয়ালৈ টানি আনিছে। যিয়ে এইবোৰ এবাৰ দেখিছে খন্তেকৰ বাবে তভক মাৰি ভাবিবলৈ বাধ্য হৈছে যে কোনে নিৰ্মাণ কৰিছিল এই শিলালিপি, কিহৰ ধ্বংসাৱশেষ এইবিলাক, কিহৰ অস্তিত্ব এইবোৰ, কোন যুগৰ নিদৰ্শন বহন কৰিছে এই ধ্বংসস্তূপবোৰে। হিন্দু ধৰ্মশাস্ত্ৰৰ মতে শ্ৰীকৃষ্ণৰ নাতি অনিৰুদ্ধক বানৰজাই ইয়াতে বন্দী কৰি ৰাখিছিল তেওঁ জীয়েক উষাক মনে মনে ভাল পাই বিবাহ পাশত আবদ্ধ হোৱাৰ বাবে। আৰ্কিঅলজিষ্টসকলে বহু অধ্যয়ন কৰি ঘোষণা কৰে যে এই ধ্বংসাৱশেষ 10-12 শতিকাৰ। ইয়াৰ যি ভাস্কৰ্য কলা সি আমাক গুপ্ত যুগৰ ফালে আঙুলি টোৱায়। আচলতে এইটো এটা হিন্দু মন্দিৰৰ ধ্বংসাৱশেষ। যদিও এইটো স্পষ্ট নহয় যে মন্দিৰটো কোনে নিৰ্মাণ কৰিছিল, কিন্তু ধাৰণা কৰা হয় যে পাল বংশৰ যুগৰ ঠিক আগৰ সময়ছোৱাত এই মন্দিৰটো ইয়াতে নিৰ্মাণ কৰা হৈছিল। মন্দিৰটো ভগৱান বিষ্ণুৰ এটা মন্দিৰৰ ইয়াত ধ্বংসাৱশেষ বুলি মানি ল'ব পৰাকৈ ইয়াত বিভিন্ন প্ৰমাণ পোৱা যায়। ভাবিলে ইয়াতে আচৰিত লাগে, তেওঁলোকে সেই যুগৰ মানুহবিলাকে কিমান কষ্টেৰে শিলবোৰৰ ওপৰত এনেকৈ বিভিন্ন দেৱ দেৱী মূৰ্তি নিৰ্মাণ কৰিছিল। ইয়াৰ এই ধুনীয়াকৈ কটা শিলবোৰ, শিলৰ ওপৰত কৰা ধুনীয়া ভাস্কৰ্যবোৰ ইয়াৰ মূল আকৰ্ষণ, যিবোৰে সেই যুগৰ মানুহৰ যোগ্যতা, নিপুণতা, কঠিন পৰিশ্ৰম আৰু কলাত্মক মনৰ পৰিচয় দাঙি ধৰে। ভিডিঅ'টো চাই কেনে পালে জনাব। যদি ভাল লাগিছে লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিব, যাতে এনেকুৱা ধৰণৰ বিভিন্ন ভিডিঅ'ৰ জৰিয়তে মই আপোনালোকক লগ পাই থাকোঁ। ধন্যবাদ। লগ পোৱাৰ আশাৰে জয় অসম।